হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা পাৰ্চেল আনবক্সিং কৰিব গৈ আছোঁ। এইটো খুব এটা স্পেচিয়েল পাৰ্চেল হয়, যোনটো মই আনবক্সিং কৰিবলৈ গৈ আছোঁ। এইটো পাৰ্চেলটো আচলতে ইয়াত এযোৰ মেখেলা চাদৰ আছে। এই কাপোৰযোৰ মই অংকুশ হাজোন কাচোন অংকুশমিতা বাৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। কাপোৰযোৰ দেখিবলৈ খুব বেছি ধুনীয়া। মই দেখাৰ মাত্ৰকে এইযোৰ অৰ্ডাৰ কৰিছিলোঁ। আপোনালোকে চাব পাৰে, মই আপোনালোকৰ আগতে আনবক্সিং কৰিছোঁ। এইযোৰ এযোৰ প্ৰিমিয়াম ছেমি পাটৰ যোৰা হয়। বায়ে কাপোৰযোৰ একদম ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি পঠিয়াইছে আৰু ধুনীয়াকৈ চাওকচোন দহিও কৰা আছে আৰু কালাৰটো একদম ৰেডত আছে। ইমান ধুনীয়া লাগিছিলে কাপোৰযোৰ। আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে অংকুশমিতা বাৰ পৰা। তেওঁৰ অংকুশ হাজোন কাচোন বুলি এখন পেজ আছে ইনষ্টাগ্ৰামত, মই তাৰ পৰাই অৰ্ডাৰ কৰিছিলোঁ। এয়া মই অলপ আপোনালোকক ফাষ্ট ফৰৱাৰ্ড কৰি দেখুৱাই দিছোঁ। কাপোৰযোৰ চাওকচোন ইমান ধুনীয়া কালাৰটো, আৰু লগতে মেখেলাখনো একদম চিলাই ৰেডি কৰি দি পঠিয়াইছে। অকল মই ব্লাউজটোহে চিলাব লাগিব। মোৰতো কাপোৰযোৰ খুব বেছি পচন্দ হৈছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব।